নমস্কাৰ বন্ধুসকল, মোৰ এই এনকেটাছাম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে আধাৰ কাৰ্ড বনাইছে, কিন্তু তাৰে ভিতৰতে বহুত মানুহৰ আধাৰ কাৰ্ডত হয়তো ফোন নাম্বাৰটো লিংক নাই, বা কিছুমান মানুহৰ লিংক হৈছে যদিও, লিংক কৰিছিল যদিও তেওঁলোকৰ কিছুমানৰ হয়তো তাৰে মাজতে আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ লিংক কৰিছিল সেই নাম্বাৰটো হয়তো হেৰাই গৈছে, সেই চিমখন, বা কোনোবাটো চিমখন বন্ধ হৈছে। আৰু মোবাইল নাম্বাৰটো আপোনালোকে আধাৰ কাৰ্ডৰ লগত লিংক কৰিবলৈ হ'লে ওচৰত আধাৰ কাৰ্ডৰ চেণ্টাৰ নাই, বা কিবা প্ৰব্লেমৰ কাৰণে আপোনালোকে লিংক কৰিব পৰা নাই। গতিকে মই আজি আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে দেখুৱাই দিম যে আপোনালোকে ঘৰতে বহি 1 টকাও খৰচ নকৰাকৈ কেনেকৈ আপোনালোকৰ নিজৰ মোবাইলৰ সহায়তে আপোনালোকে আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ মোবাইল নাম্বাৰ লিংক কৰিব। আপোনালোকক মই দেখুৱাই দিম চবখিনি, আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো আপোনালোকে গুগলত যাব, প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ খুলি ল'ব, তাৰপিছত গুগলত আপোনালোকে যাব। মই ক্ৰম ব্ৰাউজাৰটো খুলি লৈছোঁ, ইয়াতে লৈ পেলাই মই গুগলত যাম। গুগলত যাই পেলাই ইয়াতে আপোনালোকে লিখি দিব ইণ্ডিয়া পোষ্ট বুলি। তাৰপিছত আপোনালোকে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত এনেকৈ আপোনালোকৰ একেবাৰে ওপৰতে আহিব লিংকটো, ইণ্ডিয়া পোষ্ট বুলি। এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইণ্টাৰফেচটো এনেকৈ দেখা পাব। ইয়াতে আপোনালোকে ৰাইট চাইডে ওপৰত যিটো 3 ডট আছে, সেই 3 ডটটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে আপোনালোকে একেবাৰে তলৰ ফালে আহিব, আহি পেলাই আপোনালোকে দেখিছে ডেস্কটপ সাইট বুলি এটা অপশ্যন আছে, সেই ডেস্কটপ সাইটটোত আপোনালোকে ক্লিক কৰি ল'ব। ডেস্কটপ সাইটটো ক্লিক কৰি লোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাইছে ইণ্টাৰফেচটো এনেকৈ আহিব। ইয়াতে আপোনালোকে অপশ্যন কেইটামান দেখা পাইছে লেফ্ট সাইডে। তাত আপোনালোকে তলৰ ফালে চাব এটা ৰিটেইল সাৰ্ভিস বুলি অপশ্যন আছে, সেই ৰিটেইল সাৰ্ভিস অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ৰিটেইল সাৰ্ভিসত ক্লিক কৰাৰ পাছত আপোনালোকৰ এনেকৈ অপশ্যন কেইটামান আকৌ আহিব। ইয়াতে চাব আপোনালোকৰ একেবাৰে তলৰ ফালে ডোৰ ষ্টেপ সাৰ্ভিস বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে একবাৰ ক্লিক কৰি দিব। ইয়াতে তাৰপিছত এনেকৈ এটা পপ আপ নটিফিকেশ্যন আহিব, ইয়াতে আপোনালোকে অ'কে কৰি দিব। ইয়াৰ পিছত ইণ্টাৰফেচটো এনেদৰে দেখা পাব আপোনালোকে। ইয়াতে আপোনালোকৰ কিছুমান তথ্য দিব লাগিব, যেনে আপোনালোকৰ নাম, এড্ৰেছ, পিনক'ড, মোবাইল নাম্বাৰ। মই ইয়াতে মোৰ নামটো ইয়াতে এণ্টাৰ কৰি পেলাই আপোনালোকক দেখুৱাই আছোঁ। তাৰপিছত এড্ৰেছত আপোনালোকে আপোনালোকৰ গাঁওখনৰ নাম দিব, তাৰপিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নাম দিব, আপোনাৰ পোষ্ট অফিচখনৰ নামটো দিব। ইয়াতে মই ইয়াতে দি আছোঁ। তাৰপিছত ইয়াতে আপোনালোকে তলত দিব পিনক'ডটো, আপোনালোকৰ পিনক'ডটো নিজৰ পিনক'ডটো আপোনালোকে ইয়াতে এণ্টাৰ কৰি দিব। তাৰ ওচৰত আছে ইমেইল এড্ৰেছ। ইমেইল এড্ৰেছটো আপোনালোকে দিলে দিব পাৰে, নিদিলেও নিদিব পাৰে, কোনো কথা নাই। তাৰপিছত আছে মোবাইল নাম্বাৰ। মোবাইল নাম্বাৰটো আপোনালোকে দিবই লাগিব, ইয়াতে মেণ্ডেটৰী হয়, OTP লাগিব। তো ইয়াতে মই এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰি আছোঁ। তাৰপিছত ইয়াতে এটা অপশ্যন আছে চিলেক্ট সাৰ্ভিস বুলি, চিলেক্ট সাৰ্ভিসত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পাছত ইয়াতে কেইটামান অপশ্যন দেখা পাব আপোনালোকে। ইয়াতে একেবাৰে তলৰ ফালে চাব, তলৰ পৰা ওপৰত 2 নম্বৰ ওপৰতটো, মানে তলৰ পৰা ওপৰতো IPPB আধাৰ সাৰ্ভিস বুলি আছে এটা অপশ্যন, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ আহিব। আকৌ ইয়াতে একেবাৰে তলত এটা অপশ্যন আছে চিলেক্ট বুলি, তাত একবাৰ আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকৈ আহিব। ইয়াতে 2টা অপশ্যন আছে, এটা হ'ল সৰু ল'ৰা ছোৱালীৰ বাবে আধাৰ কাৰ্ড নতুনকৈ বনাব পাৰি, আৰু এটা হৈছে মোবাইল নাম্বাৰ চেঞ্জ কৰা বা লিংক কৰা। আৰু 2 নম্বৰটো আপোনালোকে দেখা পাইছে অপশ্যন UIDAI মোবাইল ইমেইল টু আধাৰ লিংকিং আপডেট, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আহিব। তাৰপিছত একেবাৰে তলত চাব আপোনালোকে ৰিকুৱেষ্ট OTP বুলি এটা অপশ্যন আছে, ৰিকুৱেষ্ট OTP বুলি সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ইয়াতে
তাৰপিছত আপোনালোকৰ মোবাইলৰ এটা OTP আহিব, যোনটো মোবাইল নাম্বাৰ ইয়াতে এণ্টাৰ কৰিছিল আপুনি এইমাত্ৰ, সেই নাম্বাৰটোতে আপোনালোকৰ এটা OTP আহিব। মোৰ মোবাইলত যিটো OTP আহিব এতিয়া, সেই OTPটো মই ইয়াতে এণ্টাৰ কৰি আছোঁ। OTPটো এণ্টাৰ কৰা হোৱাৰ পিছত আপোনালোকে একেবাৰে তলত চাব কনফাৰ্ম ছাৰ্ভিচ ৰিকুৱেষ্ট বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। সেই অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ৰিকুৱেষ্টটো ছাবমিট কৰা হৈ গৈছে। আপোনালোকৰ তলৰ ফালে দেখা পাইছে, আপোনালোকে দেখুৱাই দিছে ৰঙা কালাৰেৰে ৰিকুৱেষ্ট ছাবমিটেড ছাকচেছফুলি ৰিকুৱেষ্ট নাম্বাৰ, এনেকুৱা এটা ৰিকুৱেষ্ট নাম্বাৰ আপোনালোকক দেখুৱাই দিব। সেই ৰিকুৱেষ্ট নাম্বাৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব, পিছত আপোনালোকে ষ্টেটাছটো চাব পাৰিব। এতিয়া আপোনালোকৰ কামখিনি পূৰা সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনালোকক পোষ্ট অফিচৰ পোষ্টমেনজনে আপোনালোকক সেই নাম্বাৰটো, যিটো নাম্বাৰ আপোনালোকে এণ্টাৰ কৰিছিল, সেই নাম্বাৰটো আপোনালোকক কণ্টেক্ট কৰিব। কণ্টেক্ট কৰি লৈ পেলাই আপোনালোকৰ এড্ৰেছটো সুধিব পোষ্টমেনজনে, সুধি পেলাই আপোনালোকৰ ঘৰলৈ আহিব। ঘৰত আপোনালোকৰ এড্ৰেছ চাব, ডকুমেণ্ট চাব, ডকুমেণ্ট ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ইয়াতে লিংক কৰি দিব বা চেঞ্জ কৰি দিব। কোনো ধৰণৰ টকা পইচা নালাগে ইয়াতে, সম্পূৰ্ণ বিনামূলীয়া এইটো। আপোনালোকৰ ঘৰলৈ আহিব, আপোনালোকে ক'তো যাবও নালাগে। হয়তো কোনোবা নজনা মানুহে ভাবিব পাৰে যে আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক বা চেঞ্জ কৰিবলৈ হ'লে ইণ্ডিয়া পোষ্ট অফিচৰ লগত কি লিংক আছে, কিয় ইণ্ডিয়া পোষ্ট অফিচৰ ৱেবছাইটত যাব লগা হয়, তেনেকৈ ভাবিব পাৰে। মই ইয়াক আপোনালোকক জনাই দিওঁ যে চৰকাৰে এইটো নতুনকৈ প্ৰচেষ্টা হাতত লৈছে আপোনালোকৰ সুবিধাৰ্থে, যাতে আপোনালোকে ক'লৈকো যাব নালাগে, দূৰলৈ যাব নালাগে, সম্পূৰ্ণ বিনামূলীয়াকৈ হয়। তাৰ কাৰণে আমাৰ চৰকাৰে এইটো প্ৰচেষ্টা হাতত লৈছে। গতিকে আপোনালোকে এনেদৰে কৰিব পাৰিব আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক বা চেঞ্জ। গতিকে আপোনালোকে ভিডিঅ'টো দেখিলে, বুজিলে, চবখিনি গম পালে। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকনটো দবাই ৰাখিব, যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে পিছলৈ। ধন্যবাদ।